रसराज ज्ञानपीठ एकाडेमियाव मान बावनाय आरो गोदान फरायसा बरायनाय हाबाफारिया जालांबाय। गसाइगाव महकुमानि भावरागुरि मान्दारपारायाव थानाय गावारि सोलोंथाइ फसंथान रसराज ज्ञानपीठ एकाडेमियाव मान बावनाय आरो गोदान फरायसा बरायनाय हाबाफारिया सनिबारखालि जालाङो। एकाडेमिनि गोरायुं बैद्यनाथ साहानि मासि सामलायनायाव गोदान फरायसा बरायनाय हाबाफारियाव बिटिसि 2 नं गुमा बियाब TCLCCनि मासिगिरि नुर हुसैन आनसारिया बाहागो लानानै फरायसाफोरनि सोलोंथाइ लानायनि सायाव बेसेन गोसा बिबुंथि लाखियो होनना मिथिहोदों। लोगोसेनो बे हाबाफारिनि गेजेरजों एकाडेमिनि गोरायुं बैद्यनाथ साहाया ओरैबायदि फोरमायो। আজি আমি যোৱা যোনটো 2023 চনৰ বেচ আছিল, এই বেচটো কোভিড বেচ আছিল। কাৰণ এই ছাত্ৰ ছাত্ৰীখিনিয়ে HSLC পৰীক্ষা পোনপটীয়াকৈ নিদিয়াকৈ মানে চৰকাৰী কোভিড-19ৰ যি ফৰ্মুলা, সেই ফৰ্মুলা মতে পাছ কৰি দিব লগা হৈছিল। আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰৰ পৰা আজি আমাৰ প্ৰায় 21 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 88% পাবলৈ সক্ষম হৈছে। আমি আশাবাদী আমাৰ আগত যোনটো বেচ আছে, এই বেচটোক লৈ আমি গোটেই অসমৰ ভিতৰত পজিশ্যন পাম বুলি আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ আৰু পাম বুলি আমি আশা কৰোঁ। गुबुन फारसेथिं एकाडेमि सामलाय आफादनि आफादगिरि शेख आब्दुल गुहाबनि दैदेननायाव 8 आगस्ट खालि एकाडेमियाव फातेहा दुआस दहम हाबाफारियाव फोरोंगुरु फरायसा फरायसुलिफोरनि गेजेराव मोजाङै मोजां जानानै थाङो होनना फोरमायो। দুদিনীয়া কাৰ্যসূচী আমি লৈছিলোঁ 8 তাৰিখ আৰু 9 তাৰিখ। 8 তাৰিখত আমাৰ ফাতেহা দুআস দহম আৰু 9 তাৰিখত ফেলিচিটেশ্যন কাম ছ'চিয়েল ফেচাৰ্ছ ডে। তো দুইদিনীয়া প্ৰগ্ৰামত আমি জাকজমকীয়াকৈ আমি অনুষ্ঠিত কৰিলোঁ। আৰু এটা কথা কি, আমাৰ এই দুইদিনীয়া প্ৰগ্ৰামত মৰমৰ ছাত্ৰ ছাত্ৰীসকলক কাৰিকুলাৰ এক্টিভিটিছৰ লগতে আমি কো কাৰিকুলাৰ এক্টিভিটিছৰ কিছুমান আমি ইয়াত তেওঁলোকক মনোৰঞ্জনৰ কাৰণে আমি কিছু আমি শিক্ষা দিলোঁ। আমি আশা কৰিছোঁ আমাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমিয়ে 2018 চনৰ পৰাই বৰ্তমানলৈকে যিখিনি অগ্ৰগতি লাভ কৰিছে, তাৰ কাৰণে আমি শিক্ষকবৃন্দসকলক আমি যথেষ্ট কষ্ট কৰি আছোঁ। আশা কৰিছোঁ 2008 চনৰ পৰা বৰ্তমানলৈকে 2023 চনত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পঢ়াৰ প্ৰতি যিখিনি আমাৰ ধাউতি, এইখিনি আমি বহুত উৎফুল্লিত। বিশেষকৈ 2023 চনৰ যিখিনি আমাৰ HSLC আৰু HS পৰীক্ষাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট, এই ৰিজাল্টখিনি লৈ আমাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমি বহুত আশাবাদী। কাৰণ আমাৰ এইবাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমিয়ে বিশেষকৈ 88% পাবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমিয়ে হয়তো আমাৰ লোৱাৰ আছামৰ ভিতৰত আমি ৰসৰাজ জ্ঞানপীঠ একাডেমি যাতে এখন 20টা পজিশ্যনৰ ভিতৰত আমি ধৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ শিক্ষকসকলে দিনে ৰাতি অহৰহ চেষ্টা কৰি ছাত্ৰ ছাত্ৰীসকলক মৰেল এডুকেশ্যন দিয়াৰ কাৰণে বহুত কষ্ট কৰি আছে। আৰু আমি আশাবাদী আমাৰ যিখিনি ৰসৰাজ জ্ঞানপীঠৰ যিখিনি আশা, যিখিনি আমাৰ লক্ষ্য, এইখিনি আমি 2-4 বছৰৰ ভিতৰতেই আমাৰ একাডেমিয়ে আমি অসমৰ ভিতৰত পজিশ্যন আমি ধৰিবলৈ আমি চেষ্টা কৰিমেই। আৰু আমি আশা কৰিছোঁ আমি যিকোনো প্ৰকাৰে আমি অসমৰ ভিতৰত আমাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমিক আমি এখন সুউজ্জ্বল একাডেমি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি কাম কৰিমেই আৰু মই সফল হ'মেই।